গাঁৱৰ ৰাইজে তাক ঢোলটো বজাবৰ কাৰণে আশীৰ্বাদ দি তাক আকাশত তুলি দিলে। এতিয়া তাক নমাবলৈ মোৰ অকণমান দিগদাৰ হৈছে যদিও মই নমাবলৈ বাধ্য হৈছোঁ, কাৰণ সি লাহে লাহে ডাঙৰ হ'ল, এতিয়া ক্লাছ 9ত পঢ়িছে। গতিকে তাক এতিয়া পঢ়াৰ সময়, গতিকে তাক মৰাণ বাল্যবিকাশ বিদ্যালয়ৰ হোষ্টেলত মই তাক নামভৰ্তি কৰি দিলোঁ। এতিয়া সি হোষ্টেলৰ আৱাসী, আমি বিহুৰ দিনত তাক আমি দেখাই নাই, গতিকে তাক কোনোপধ্যে আমি আনিব নোৱাৰোঁ। গতিকে ৰাইজ আপোনালোকে যিধৰণে তাক মৰম কৰি কৰি আশীৰ্বাদ দি দিয়ে, আকাশত তুলিলে ঢোলটো বজাবৰ কাৰণে, এইবাৰ যাতে পঢ়াৰ কাৰণে অকণমান আশীৰ্বাদ দিয়ে, তাৰ কাৰণে ময়ে আপোনালোকৰ ওচৰত হাত জোৰ কৰিছোঁ। এটা কথা ক'বই লাগিব, কেইজনমান সাংবাদিকে, মই এইটো কথা ক'বই লাগিব, সাংবাদিকসকলেও আকৌ সমালোচনা কৰে। যিটো কথা তেখেতলোকে লিখিলে যে বিপিন চাওডাঙে ধন ঘটিবৰ কাৰণে ল'ৰাটো ব্যৱহাৰ কৰে নেকি, আচলতে সেইটো কথা একেবাৰে মিছা কথা। ৰাইজ, মই প্ৰত্যেকখন মঞ্চত ক'বলগীয়া হৈছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আমি সাংবাদিকসকলক সন্মান কৰোঁ, সেৱা জনাওঁ দৰকাৰ হ'লে, কিন্তু মিছা বাতৰি লিখি দিলে অকণমান অন্তৰত আঘাত লাগে। তেনেকুৱা আঘাত লগা বাতৰি আচলতে পৰিৱেশন কৰিব নালাগে। মই গান গাই থাকোঁ, ল'ৰাটোৱে ঢোল বজায়, কোনোবাই মৰমতে আহি পইচা 10 টকা দি দিয়ে, 100 টকা দি দিয়ে, বা কোনোবাই চকলেট দি দিয়ে, মটন দি দিয়ে। মইতো নকওঁ ৰাইজ, আপোনালোকে মোৰ ল'ৰাটো ঢোল বজাই আছে, আহি পিনি ইয়াত পইচা দিয়ক, মটন দিয়ক, চকলেট দিয়ক, মই কেতিয়াও কোৱা নাই, আৰু কেতিয়াও মই কোনো এখন কমিটিৰ পৰা আজিলৈকে 5 পইচা এটাও লোৱা নাই। গতিকে ৰাইজ, আপোনালোকে মোক ভুল নুবুজিব, মই কেহানি ল'ৰাটো ধন ঘটিবৰ কাৰণে ব্যৱহাৰ কৰা নাই, আৰু সেইকাৰণে পুনৰবাৰ মোৰ অলপ আৱেগিক হৈ যাওঁ এইবিলাক কথা ক'লে, ভুল নুবুজিব। পুনৰবাৰ কৈছোঁ, আপোনালোকে ল'ৰাটো অকণমান আশীৰ্বাদ দিব। ধন্যবাদ।